হঠাৎ অহা এটা ফোন কলে আজি পুৱাটোৱে খেলেং মেলেং কৰিলে আৰু আজি এতিয়াৰ পৰা প্ৰায় 3 ঘণ্টামানৰ আগত পুৱা 3মান বজাত এটা ফোন কল আহিছিলে আৰু ইমাৰ্জেঞ্চিত যাব লাগিব এঠাইলৈ বুলি আৰু ঘৰ তেনেকৈ তাতে এৰি থৈ লৰালৈ এতিয়া আহিবলগীয়া হ'ল এঠাইলৈ। আৰু মোৰ দৰে এনেকুৱা কেতিয়াবা আপোনালোকো হয়নে বা নভবা নিচিন্তাকৈ কেতিয়াবা ঘপককৈ আহিবলগীয়া হৈ যায় আৰু আহি গ'লোঁ। এয়া আমি আহি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চালে গম পাব ক'লৈ আহিছোঁ, কি কৰিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব বুলি আশা থাকিল। আৰু পুৱাৰ পৰা আহি বৰ্তমান আমি ঠাই পালোহি যি ঠাইলৈ আহিছিলোঁ আৰু এইডোখৰত আমি অলপ খোজকাঢ়িবলগীয়া হ'ল। গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এতিয়া কম ইয়ালৈ অহা মূল কাৰণটো হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল কিছুমান বিভাগত নম্বৰ কম কৰাৰ বাবে তেওঁলোকৰ ৰিজাল্ট ভাল হোৱা নাছিল, তেওঁলোকৰ কাৰণে এটা সুবিধা দিছিলে যে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব আৰু সেই পৰীক্ষাই এতিয়া আজি এই গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈছে আৰু মোৰ নিজৰ ভতিজা এজনী তেখেতৰ পৰীক্ষাত বেয়া হৈছিল আৰু তাইক লৈ আমি এতিয়া ইয়ালৈ আহিবলগীয়া হ'ল। আৰু এইটো ময়ো ছাপোৰ্ট কৰিছোঁ, ছাত্ৰ ছাত্ৰী হ'ল আমাৰ জীৱনৰ ভৱিষ্যত, তেওঁলোকক এটা সুবিধা দিয়াৰ বাবে। আৰু ইয়াত থকা লোকসকলেও তেওঁলোকৰ দায়িত্ববোৰ নিয়াৰিকৈ পালন কৰিছে আৰু এয়া ছাত্ৰ ছাত্ৰীসকলক এজন এজনকৈ ভিতৰত সোমাব দিয়া হৈছে পৰীক্ষা কেন্দ্ৰত। আৰু এনেদৰে আমি এতিয়া ৰখি থাকিব লাগিব এক্সাম শেষ হোৱালৈকে। এনেদৰে বাহিৰতে অন্য লোকো আছে ইয়াত। পুৱাতে আহিলোঁ, ল'ৰাও ঘৰত একো খাব নাপালে। এও চিনাকি এজন আছিলে তেওঁ ওচৰতে আৰু তেওঁলোকৰ ঘৰলৈ আমাক লৈ আনিলে। আৰু এইপিনে আকৌ আমাক খাব দিলে পুৰি আলু চব্জি। খাই বৈ ওলাই আহিলোঁ লগৰজনৰ ঘৰৰ পৰা। তাৰপৰা আকৌ আহি আমি এই জেগাত আকৌ আহিলোঁ। এনেদৰে বহি থাকিবলগীয়া হৈছে। চাওক আমাৰ দৰে অন্য লোকো বহি আছে নিজৰ সন্তানৰ কাৰণে বুলি ক'ব লাগিব আৰু তেওঁলোকো আশাত আছে এইবাৰ যি হ'ল এইবাৰ অন্ততঃ মোৰ ল'ৰাটোৰ পৰীক্ষা ভাল হওক। আৰু এইপিনে আমিও এতিয়া ঘৰলৈ যাবৰ বাবে ওলালোঁ। পৰীক্ষা যিহেতু শেষ হ'ল 12 বজাত পৰীক্ষা শেষ হয় আৰু এতিয়া ওলালোঁ ঘৰলৈ। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাওক। বিশেষ ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ যে অলপ কৰি ৰাখিলোঁ আৰু আজিলৈ বাই বাই।